Hello my dear friends, welcome back to my YouTube channel Rakesh Das Education. যদি আমাৰ চেনেলটোত নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি অল বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিবা যাতে আমি আপলোড কৰা ভিডিঅ'সমূহ সকলোৰে আগতে পোৱা। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে লাষ্ট শেষত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ বৰগীত, লেখক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। এক নম্বৰতে কেছে কোৱা চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। কতে আছে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ লিখিবা তোমালোকে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। তাৰ পিছতে চাবা খ নম্বৰতে কি আছে? খ নম্বৰতে আছে খনক খনন্দ যোগী যাহাকো ধিয়াই। খনক খনন্দ আদি যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ লিখিবা খনক খনন্দ আদি যোগীসকলে কৃষ্ণক ধ্যান কৰে বুলি কৈছে। তাৰ পিছত চাবা গ নম্বৰটো কি দি আছে? কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ লিখিবা কবি বিষয় বিকলে আতুৰ হোৱা বুলি কৈছে। এতিয়া ঘ নম্বৰটো চোৱা বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ লিখিবা বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। তাৰপিছত চোৱা ঙ নম্বৰটো কি আছে? বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ লিখিবা বৰগীত বসন্ত ৰাগত বন্ধা আছে। প্ৰথম চোৱাটো চোৱা কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ লিখিবা কবিয়ে বান্ধৱ বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। তাৰপিছতে চোৱা দ্বিতীয় চোৱা মোহ পাশ মানে কি? উত্তৰ লিখিবা মোহ পাশ মানে মায়াৰ বন্ধন। তাৰপিছতে চোৱা বৰগীতৰ মূলভাৱ লিখা। মূলভাৱটো এতিয়া মই পঢ়ি দিছোঁ, শুনা তোমালোকে। বৰগীতটিৰ কবি গৰাকী হ'ল নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰী শ্ৰী মাধৱদেৱ। তেখেতৰ জন্ম হয় 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। বৰগীতটিৰ জৰিয়তে কবিয়ে হৰিৰ চৰণত সেৱা জনাইছে যাতে এই পৃথিৱীত ভগৱানে তেওঁক কৃপাৰ দৃষ্টিৰে চায়। গুৰুজনাই হৰিক বাপ বুলি সম্বোধন কৰি তেওঁৰ চৰণৰ যুগলত নিজকে নিবিদিছে। হৰিৰ প্ৰতি গুৰুজনাই এটাই অনুৰোধ কৰিছে আৰু ভগৱানৰ আশীৰ্বাদ বিচাৰি কাকুতি মিনতি কৰি কৈছে যে তেওঁক যেন জীৱনে মৰণে সংগ দিয়ে। গুৰুজনাই ভাবে সাধাৰণ মানুহে ভগৱান কৃপা লাভ কৰাটো ইমান সহজ নহয়, কিয়নো মহা যোগীসকলে ধ্যান কৰিও ভগৱানৰ দৰ্শন পাবলৈ সক্ষম নহয়। পৰম কৰোণাময় ভগৱানক নিগম শাস্ত্ৰৰ যোগেদিও বিচাৰি নাপায়। ভগৱান অসীম অন্তৰূপী এই সংসাৰ মায়া মোহৰ জালত আবদ্ধ হৈ কবিয়ে আতুৰ হৈ পৰিছে। কবিয়ে ভগৱানক ওচৰত এয়াই আবেদন কৰিছে যে হৰিয়ে তেওঁৰ যেন সংসাৰ বৈতৰণি পাৰ কৰাই নিয়ে। বিনাই বাসনাত আতুৰ কবিয়ে তেওঁৰ মহিমা নাপায়। এইখিনি লিখি ল'বা আৰু গোটেইখিনি তোমালোকে। তেনেস্থলত তেনেই নিকিন কবি গৰাকীয়ে নিজৰ মনত বাহ লোৱা সাংসাৰিক মায়ামোহৰ পৰা আঁতৰাই যাতে ভগৱানৰ চৰণ যুগলত ঠাই দিয়ে তাৰে প্ৰাৰ্থনা কৰি প্ৰণিপাত জনাইছে। তাৰ পিছৰটো চোৱা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। ইয়াত আমাক বৰগীতৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ, তেওঁৰ বিষয়ে লিখিবলৈ কোৱা হৈছে। এতিয়া ইয়াতে চোৱা ধুনীয়াকৈ লিখি দি আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। মই দেখাই দিছোঁ, ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'বা। মই আশা কৰিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰিলা। এতিয়া আমি তলৰ কুৱেশ্যনটোলৈ যাম। ইমানখিনিয়ে লিখিলে হৈ যাব এইটো কবি পৰিচয়। তাৰপিছত 4 নম্বৰটো চোৱা কি আছে? ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা। এতিয়া উত্তৰটো ইয়াত দিয়া আছে। উপৰোক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীত পাঠৰ পৰা তুলি দিয়া হৈছে। বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা কোৱা হৈছে। কবিয়ে কৈছে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। কৃষ্ণ হৈছে এই পৃথিৱীৰ চৰাচৰ গুৰু। খনক খনন্দ মহাযোগীসকলেও যিজনক ধ্যান কৰে সেয়া হৈছে জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ। সকলো নিগম শাস্ত্ৰইও ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈ শেষ কৰিব নোৱাৰে। হাজাৰ খন মুখেৰে যাৰ নাম গুণানুকীৰ্তন কৰি শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষৰ মহিমাক কবিৰ দৰে অধমে কিদৰে জানিব? আৰু সেইবাবেই কবিয়ে ভগৱানৰ চৰণত শৰণ লৈছে। নিজৰ দাস্য ভক্তিৰ অৱতাৰণ কৰি কবিয়ে ভগৱন্তৰ সান্নিধ্য বিচাৰিছে। কবিজনাৰ এই জীৱন সাধনাৰ পথকে অনুকৰণ কৰি আজিও অসমৰ প্ৰতিখন ঘৰে ঘৰে বাজি উঠে খোল, মৃদং আৰু তালৰ সুৰত ভগৱানৰ ভক্তিৰ প্ৰাৰ্থনা।
এতিয়া আহি গ'ল আমাৰ খ নম্বৰটো কি আছে চাবা সেইটো মোস্ট ইম্পৰ্টেণ্ট হয় গোটেইখিনি মোস্ট ইম্পৰ্টেণ্ট তোমালোকে পঢ়িবা ইয়াৰ পৰা পিছৰটো আছে আতুৰ ভৈলুহু হৰি বিষয় বিকলে হৰিও কৰিও উদ্ধাৰ মোক চৰণ কমলে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীত পাঠৰ পৰা তুলি দিয়া হৈছে বৰগীত ফাঁকিত কবিয়ে ভগৱান শ্ৰীকৃষ্ণক সাংসাৰিক মায়া বান্ধনৰ পৰা উদ্ধাৰ বিচাৰি প্ৰাৰ্থনা জনাইছে সংসাৰৰ মায়া মোহৰ এনাজৰী ডাল অতি বিশাল তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ হৈছে ভগৱানৰ চৰণৰ শৰণ লোৱা সংসাৰৰ দুখ যন্ত্ৰণাই কবিক প্ৰতিষ্ঠ কৰি তুলিছে সেয়ে তেওঁৰ দ্বাৰা পৰিত্ৰাণ বিচাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত কাকুতি মিনতি কৰিছে পৰমেশ্বৰ শ্ৰী হৰিয়ে যেন তেওঁৰ ওপৰত কৃপা বৰ্ষণ কৰি ভগৱন্তৰ কমল সদৃশ শ্ৰীচৰণত স্থান দিয়ে এতিয়া আহি গ'ল গ নম্বৰটো তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনেৰে নিজ তুমিছে জীৱন উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত এনেকৈ ধুনীয়াকৈ লিখি ল'বা তোমালোকে মই দেখাই দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা সেইটো মই পঢ়ি দিয়া নাই এইটো পঢ়ি দিছোঁ চোৱা খনখনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় ইয়াতে চোৱা ধুনীয়াকৈ আছে ইয়াতে মই দেখাই দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'লে হ'ব তাৰপিছতো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 6 নম্বৰটো চোৱা সেইখিনি বাৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা মই পঢ়ি দিয়া নাই ভিডিঅ'টো বহুত দীঘল হৈ যাব 6 নম্বৰটো পঢ়ি দিছোঁ বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা উত্তৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় ভালদৰে চোৱা 1 নম্বৰতে আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত বৰগীতৰ ভাষা বজ্ৰাৱলী বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক 4 নম্বৰত আছে শংকৰ মাধৱে লিখা গীতসমূহক বৰগীত বোলা হয় নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰা হৈছে 3 বা 4 নম্বৰ আহিব সম্পূৰ্ণ পাই যায় তোমালোকে 4টা পইণ্ট লিখি দিলে হ'ব মাত্ৰ গতিকে ভালদৰে চোৱা এই কুৱেশ্যনটো তাৰপিছতো মোষ্ট ইম্পৰ্টেণ্ট হয় বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা তাৰপিছত চোৱা বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল বজ্ৰাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী ভাষা ই এটা কৃত্ৰিম ভাষা মধ্যযুগীয় বৈষ্ণৱ কবিসকলে এই ভাষাটো ব্যৱহাৰ কৰিছিল 3 নম্বৰত আছে চোৱা বজ্ৰাৱলী ভাষাটো ইহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ বজ্ৰাৱলী ভাষা উৰিষ্যা বংগ আৰু থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে পশ্চিমা হিন্দীৰ উপভংশ বজ্ৰভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই এতিয়া আহি যাব আমাৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 5 নম্বৰ আহি যাব তাৰপিছত আছে ভাষা বিষয়ক তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা নপান্ত কেনে ভৈলুহু তুমিছে জনেৰ কহয় উত্তৰকেইটা চোৱা নপান্ত মানে নাপায় কেনে মানে কিদৰে কেনেকৈ তাৰপিছত হৈছে ভৈলুহু মানে হলো তুমিছে মানে তুমিয়েই জনেৰ মানে সকলৰ জনৰ তাৰপিছত কহয় মানে কয় তাৰপিছত আহি গ'ল অতিৰিক্ত প্ৰশ্ন উত্তৰ বৰগীতৰ কবিজনৰ নাম কি বৰগীতৰ কবিজনৰ নাম হৈছে শ্ৰী শ্ৰী মাধৱদেৱ 6 নম্বৰটো চোৱা মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা এই দুটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অতিৰিক্তভাৱে দি দিছোঁ মই তাৰপিছতো চোৱা 9 নম্বৰটো মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম কি উত্তৰটো চোৱা মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম হ'ল ৰত্নাৱলী এইটো মনত ৰাখিবলগীয়া কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত আহি গ'ল কি চোৱা 10 নম্বৰটো নামঘোষাৰ অন্য এটা নাম কি তাৰপিছত উত্তৰ লিখিবা তোমালোকে হেজাৰী ঘোষা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা বহুতে নাজানে এইটো নামঘোষাৰ অন্য এটা নাম হৈছে হেজাৰী ঘোষা তাৰপিছত 19 নম্বৰটো চোৱা মাধৱদেৱৰ বিৰচিত বৰগীতৰ সংখ্যা কিমান মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা হৈছে 157টা মনত ৰাখিবা তাৰপিছত আছে প্ৰথমতে চোৱা মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল উত্তৰ লিখিবা পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ আছিল মনোৰমা ভূঞা তাৰপিছত আহি গ'ল আমাৰ দ্বিতীয় মাধৱদেৱৰ নাটকসমূহক কি বুলি কোৱা হয় তাৰপিছত উত্তৰ লিখিবা এইটো উত্তৰ হ'ব মাধৱদেৱৰ নাটকসমূহক ঝুমুৰা বুলি কোৱা হয় গতিকে আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিবা আৰু লগতে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা থেংক ইউ